হেল্ল' এভৰিৱান, এটা চিম্পল মেকআপ আমি ঘৰতে নিজৰ কাৰণে কেনেকৈ কৰিব পাৰোঁ আহক আজি সেইটোৱে শিকোঁ। প্ৰথমে মই এয়া টোনাৰ লগাই লৈছোঁ। মই অৰিফ্লেমৰ টোনাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো ল'ব পাৰে। এইবাৰ মই প্ৰাইমাৰ ইউজ কৰিছোঁ, অৰিফ্লেমৰে হয়। মেকআপ যিকোনো ফাউণ্ডেশ্যন বা বেলেগ মেকআপ ইউজ কৰাৰ আগতে আমি টোনাৰ প্ৰাইমাৰ লগাই লোৱাটো ভাল হয় স্কিনখনৰ কাৰণে। আৰু এইখিনি ভালদৰে এপ্লাই কৰি মই ছানস্ক্ৰীন লগাই লৈছোঁ, যিহেতু গৰমৰ দিন। গৰমৰ দিনত মানে সূৰ্যৰ পোহৰত গ'লে আমি ছানস্ক্ৰীন লগোৱাটো একদমেই জৰুৰী হয়। তাৰে পিছত মই এয়া ফাউণ্ডেশ্যন লগাইছোঁ লেকমিৰ। মই ইয়াতে প্ৰডাক্টবিলাক মই একেবাৰে কম ৰেঞ্জৰ ইউজ কৰিছোঁ, কাৰণ যাতে সকলোৱে দামী বস্তু ল'ব নোৱাৰিব পাৰে। সেয়ে মই কম দামী বস্তুৰে দেখাইছোঁ কেনেকৈ মেকআপ কৰিব পাৰি। আৰু এইটোৰ দামো বেছি নহয় আৰু ভাল কভাৰেজে দিয়ে। এতিয়া মই ফাউণ্ডেশ্যনখিনি আঙুলিৰে এনেকৈ দি লৈ ব্লেণ্ডাৰেৰে ভালদৰে ব্লেণ্ড কৰিছোঁ। ফাউণ্ডেশ্যনখিনি ভালদৰে এপ্লাই কৰা হোৱাৰ পিছত মই এতিয়া কনচিলাৰ ইউজ কৰিম। তো মই এয়া চকুৰ ওপৰত, তলত আৰু যিখিনি জেগাত আমাৰ অকণমান ডাৰ্ক চাৰ্কলছ আছে সেইখিনিত মই কনচিলাৰ ইউজ কৰিছোঁ। আৰু এইখিনিও ভালদৰে বিউটি ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰি লওঁ। এইবাৰ মই আইব্ৰ'টো অকণমান আঁকি লৈছোঁ, যিহেতু মোৰ আইব্ৰ' বহুতেই কম, সেইকাৰণে মই আইব্ৰ'টো আঁকি লৈছোঁ ভালদৰে। তাৰপিছত মই কণ্ট'ৰ লগাইছোঁ, আৰু মই এইটো পাউডাৰ কণ্ট'ৰ ইউজ কৰিছোঁ। কণ্ট'ৰিং হোৱাৰ পিছত এতিয়া মই ব্লাছাৰ লগাইছোঁ, আৰু মই ইয়াতেও পাউডাৰ ব্লাছেই ইউজ কৰিছোঁ। আৰু এই পাৰ্টটো মোৰ চবতকৈ ভাল লগা হয়, কাৰণ ব্লাছ আমি চবতে লগাই যাব পাৰোঁ। এনেই বেলেগ মেকআপ নকৰাকৈ আমি ব্লাছাৰ লগাই যাব পাৰোঁ, আৰু যাৰ কাৰণে মুখখনো বিৰাট ধুনীয়া লগা হয়। ব্লাছাৰ লগোৱা হোৱাৰ পিছত মই এয়া কম্পেক্ট পাউডাৰেৰে যিখিনি লিকুইড প্ৰডাক্ট লগাইছোঁ, ফাউণ্ডেশ্যন, কনচিলাৰ, সেইখিনি ভালদৰে ছেট হ'বৰ কাৰণে মই কম্পেক্ট পাউডাৰটো ইউজ কৰিছোঁ। এইবাৰ মই কণ্ট'ৰিং প্লেটৰ পৰাই অকণমান আঙুলিত লৈ মই এনেকৈ নাকটো কণ্ট্ৰ'ল কৰি লৈছোঁ, যাতে মোৰ নাকটো অকণমান জোঙা দেখক
তেতিয়া ভাল দেখা হয়, অকণমান ডাঙৰ ডাঙৰ জোঙা জোঙা দেখা হয়। তাৰপিছত মই এতিয়া হাইলাইটাৰ লগাইছোঁ। হাইলাইটাৰখিনি লগোৱা হোৱাৰ পিছত মই আইশ্বেডো লগাইছোঁ। মই এয়া ব্ৰাছ ইউজ কৰা নাই, হাতেৰে লগাইছোঁ, যিহেতু মই বেছি প্ৰডাক্ট নলগাওঁ, একেবাৰে কম ব্ৰাউন কালাৰৰ লগাইছোঁ। আৰু এইখিনি হাতেৰে ভালদৰে এপ্লাই কৰি আপোনালোকে যিকোনো ব্ৰাছো ল'ব পাৰে, কিন্তু মই হাতেৰে লগাইছোঁ যিহেতু কম প্ৰডাক্টখিনি। সেয়েহে মই ভালদৰে দুটা চকুতে অকণমান ব্ৰাউন কৰি বেলেগ লগোৱা নাই। যেতিয়া আমাৰ আইশ্বেডো লগোৱা হয় চকুৰ ওপৰত, তেতিয়া মনত ৰখাটো উচিত যে আমি তলতো সমান কালাৰৰ মিলাকৈ আমি তলৰ ফালেও আইশ্বেডোটো অকণমান লগাব লাগে, নহ'লে অকণমান বেয়া দেখা হয়। এয়া তাৰপিছত মই মোৰ লেছেছটো কাৰ্ল কৰি লৈছোঁ, যিহেতু মই ফেক আইলেছ নলগাওঁ। এতিয়া কাৰ্ল হোৱাৰ পিছত মই মাস্কাৰা লগাই ল'ম। মাস্কাৰা লগাওঁতেও ঠিক তেনেকৈ লোৱাৰ লেছতো আমি ভালদৰে মাস্কাৰা লগাব লাগে, তেতিয়া লোৱাৰ লেছখিনিও ভাল দেখা হয়। মাস্কাৰা লগোৱা হোৱাৰ পিছত এয়া মই আইলাইনাৰ লগাইছোঁ, আৰু তলত মই ব্লেক কাজল লগোৱা নাই, হোৱাইট কাজল লগাইছোঁ, তেতিয়া চকুটো অকণমান ডাঙৰ ডাঙৰ দেখি। তাৰপিছত মই লিপষ্টিক লগাই লৈ এয়া ফুট লগাইছোঁ, যিহেতু মই মেখেলা চাদৰৰ কাৰণে মেকআপটো কৰিছোঁ, মেখেলা চাদৰ পিন্ধিম। আৰু এয়া হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগে জনাব নাপাহৰিব। আৰু আপোনালোকক যদি ব্ৰাইডেলৰ মেকআপ লাগে মোক কমেণ্ট কৰি জনাব, যিহেতু মই মেকআপ আৰ্টিষ্ট হয়। বাই বাই।